সকললে নমস্কাৰ। আহোম সকলে এসটি স্ট্যাটাস পাব লাগে নে নালাগে আৰু যদি লাগে কিয় লাগে আহক আলোচনা কৰোঁ। প্ৰথম কথাটো হ'ল তেওঁলোক ভাৰতবৰ্ষৰ আদিবাসী সমাজৰ এক অন্যতম আদিবাসী সমাজ। তেওঁলোকে 1300 শতিকাতে তিব্বতৰ পৰা অসমত আহিছিলে আৰু অসমত বসতি স্থাপন কৰিছিলে আৰু তেওঁলোকে ইয়াত ৰাজত্ব কৰিছিলে। যদিও তেওঁলোকে 600 বছৰ অসমত ৰাজত্ব কৰিছিলে কিন্তু তেওঁলোকে আধুনিক উন্নয়ন প্ৰক্ৰিয়াৰ পৰা কিন্তু বহুত পিছপৰি আছিলে। ৰাজস্থানৰ কথা যদি চাওঁ, ৰাজস্থান হওক বা নৰ্থৰ যিখিনি ষ্টেট আছিলে তাত বহুত আগবঢ়া আছিলে আহোমসকলৰ তুলনাত বা অসমৰ তুলনাত। দ্বিতীয় কথাটো হ'ল গ্ৰামাঞ্চলত এতিয়াও বহুত আহোম পৰিয়াল আছে যি নেকি আৰ্থিকভাৱে বহুত দুৰ্বল, পিছপৰা আৰু শিক্ষা ক্ষেত্ৰতো যথেষ্ট দুৰ্বল আৰু পিছপৰা। তৃতীয় কথাটো হ'ল এসটি ষ্টেটাছ পাবৰ কাৰণে এটা জাতিক প্ৰয়োজনীয় যি বৈশিষ্ট্য আছে সেই সম্পূৰ্ণ বৈশিষ্ট্য আহোমসকলৰ কিন্তু আছে। চতুৰ্থ আৰু অন্তিম কথাটো হ'ল যে আহোমসকলৰ যি ধৰ্ম, ভাষা, সংস্কৃতি, ৰীতি নীতি এইবোৰ অতি বিশেষ আৰু সেইবাবে তেওঁলোকক সাংবিধানিক সুৰক্ষা কৱচৰ প্ৰয়োজন যাতে তেওঁলোকে এই ধৰ্ম, ভাষা, সংস্কৃতিবোৰ ৰক্ষা কৰিব পাৰে। ধন্যবাদ।